দাদা কি বুলি কয় আমি এখন সব ল'ৰাকেইটা লগ মিলি এখন দোকান খুলিছিলোঁ হয় তেনে মই হেৰিয়ে কৈছোঁ মই দীপকে কৈছোঁ মই দীপকে কৈছোঁ দীপক মই দীপকে কৈছোঁ জানা আমি লগ কেইটামান আমি লগ লাগি তাৰমানে মংগলৰ পৰা কৈছোঁ এনে মই ব্লগ গাইছ আৰু আজি মই পেন কল কৰিবলৈ যাইছোঁ বহুত দিন যাতে ভিডিঅ' তেনে ব্লগ দি আছোঁ তাৰমানে আজি ফেণ্টাষ্টিক তেনে পেন কল কৰিবলৈ যাইছোঁ গম পাব গৈছে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লগত আমাৰ কোন কোন আছে দেখাই দি আছোঁ চাব আপোনাৰ লগত চাওঁ এইফালে আৰিছুমান আছে লগত আৰু এইফালে অমৰ গৌৰৱ চব আছে এইগিলা একেলগে আমি ভিডিঅ'টো বনাবলৈ যাইছোঁ এতিয়া আজি মই জুবিন ব্লগছক পেন কল কৰিবলৈ যাইছোঁ আপোনাৰ ভিডিঅ'টো চাই থকা গৈছে কোনটো লাগিছে ৰ হেল্ল' এই জুবিন ব্লগছ হয়নে দাদা হয় কি বুলি কয় আমি এখন চব ল'ৰাকেইটা লগ মিলি এখন দোকান খুলিছিলোঁ হয় তেনে মই হেৰিয়ে কৈছোঁ মই দীপকে কৈছোঁ মই দীপকে কৈছোঁ জানা আমি তেনে লগ কেইটামান আমি লগ লাগি তাৰমানে মংগলৰ পৰা কৈছোঁ এনে মই কি বোলে আপুনি এনে জুবিন ব্লগছ হয়নে কি বুলি কয় মই তাৰমানে আমি চলিকে চব লগ লাগি তাৰমানে এখন বিভিন্ন ধৰণৰ তাৰমানে শাক পাচলি পাওঁ কাৰণে কচু পেটা চেটা এনেকৈ হেৰি কৰি বিভিন্ন শাক পাচলি বেচা যায় বুজি পোৱা নাই নেকি তাৰমানে কি তাৰমানে লগকেইটাই আমি লগ লাগি হেল্ল' দাদা হয় এতিয়া নেটৱৰ্কটো পাইছেনে এনে নেটৱৰ্কটো এনে পাইছেনে কি বুলি কয় তাৰমানে আমি তাৰমানে এখন দোকান খুলিছোঁ 5 মিনিট সময় দিব পাৰিবনে আপুনি মোক তাৰমানে বিভিন্ন শাক পাচলি এখন দোকান খুলিছিলোঁ এই শাক পাচলি শাক পাচলি তাৰমানে বিভিন্ন 5টামান চলি আমি ঘৰৰ ওচৰ চলি কেইটামান দোকান এখন খুলিছিলোঁ তাৰমানে মংগলদৈত তাৰমানে হয় তাৰমানে কি বুলি কয় বিভিন্ন ধৰণৰ শাক পাচলি আছে তাতে কচু বহুত আদি কৰি বস্তু আছে তাৰমানে এইটো কচুৰ পেটা চেটা চব আছে না আদি কৰি তাৰমানে কি বুলি কয় তুমি আহিবানে ভিডিঅ' এটা বনাই দিব লাগিছিলে আৰু প্ৰমোশ্যন এটা কৰি দিব লাগিছিলে তাৰমানে কেতিয়াবা মানুহ আহিব তাৰ বিভিন্ন ধৰণৰ বস্তু আহিব না বহুত দূৰৰ জেগাৰ পৰা কি বুলি কয় এনে গাড়ী ভাড়াটো তোমাক গাড়ী ভাড়াটো মই এনে দি দিম মানে হেল্ল' মই এনে গাড়ী ভাড়াটো তোমাক দি দিম এনে গাড়ী ভাড়াটো তোমাক মই এনে দি দিম পইচা এনে কিমান দিব লাগিব তোমাৰ এনে ভিডিঅ'টো বনোৱাৰ কাৰণে নাই তাৰমানে কি জানে বহুত কষ্ট জানা সৰুৰ পৰা ভাবি আহিছোঁ এখন শাক পাচলি দোকান দিম বুলি মানে ভাবি আছোঁ তাতে কাষ্টমাৰ নাহে তাৰমানে সেইকাৰণে ভাবিছোঁ তোমাক মাতো আৰু তোমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে সেইকাৰণে ভাবিছোঁ আৰু তুমি কৰি দিবানে প্ৰমোশ্যন এটা নাই মানুহ এনেও কচু পেটা চেটা খাই না সেইকাৰণে অলপ ভাবছোঁ কচু পেটা চবে খাই না সেইকাৰণে অলপ ভিডিঅ'টো বন্ধ কৰি লৈছোঁ তাৰমানে এনে ভাবিছোঁ তোমাক এনে কিবা দিবা লাগিলে কি বুলি কয় এনে তুমি আহিবা নে কি বুলি কয় বহুত আশা কৰিছোঁ তাৰমানে তোমাক লগ ধৰিম হেল্ল' এনে তেলৰ খৰচ তোমাক দি দিম মই এনে গাড়ী তেলৰ খৰচটো এনে দি দিম তোমাক এনে মই এনে মানুহ কেইটামান ৰখিয়ে আছে কিবা কথা পাতিবৰ কাৰণে তোমাৰ লগত হয় লগ এটাই কথা পাতিব ৰখি আছে তোমাক কৈ দিওঁ তোমাক হেল্ল' কি বুলি কয় মোৰ তাৰমানে বহুত সৰুৰ পৰা আইতাই কৈছিলে মানে দোকান এখন দিবৰ কাৰণে কি বুলি কৈছে তাৰমানে জুবিন ব্লগছ দ্বাৰা মাতিবাচোন তাৰমানে ভিডিঅ' বনাব প্ৰমোশ্যন কৰিব কাৰণে ভিডিঅ'বিলাক চাই ভাল লাগে বুলি কৈছে সেইকাৰণে মই ফোন কৰিলোঁ আৰু সেইকাৰণে কি বুলি কয় তুমি আহিবা একবাৰ প্লিজ পালে আজি কালি মানে আহি যোৱা তুমি দাদা হয় ফোন কৰিব তুমি এইটো নম্বৰ ফোন কৰিব মংগলদৈ তেলিপাৰা বুলি কয় হয় ফাষ্টফুডতে আমাৰ দোকান ফাষ্টফুডৰ লগতে দোকানখন আছে হয় কেতিয়া আহিবা তুমি খিতীয়াকাই ঘৰৰ ওচৰত আৰু খিতীয়াকাইক চিনি পোৱা নে আপুনি তাৰ ঘৰৰ ওচৰত বুলি ক'লেও ভুল নাই তাৰমানে
ঠিক আছে হয় হয় তুমি আহিবা পিছে হয় হয় এনে কিবা দিব লাগিব নেকি নালাগে নালাগে মই গ'লে ফোন কৰিম তোমাক হয় ফোন কৰিবা কিবা কি বুলি কয় গাড়ী যদি অলপ খৰচটো দিম নে তুমি বেয়া নাপাবা নালাগে নালাগে মই ফোন কৰিম তোমাক হয় হয় বাকী এনে খবৰ চবৰ ভালে আছেনে তোমাৰ আছো আছো মই হয় গাড়ী চলাই আছো ৰ'বা সেইকাৰণে কথাবিলাক বুজি পোৱা নাই অঁ মানে আৱাজটো ওলাই অহা নাই না মানে দূৰৰ পৰা নেটৱৰ্কটো পোৱা নাই না গুৱাহাটী গৈ আছো মানে বাইক চলাই হয় 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 মানে সেইটো কাৰণে এতিয়া আমি পেংকল গ'লে জুবিন ব্লগছত মানে অলপ মোবাইলজনে সি বিজি হৈ আছে না মেনকৈ সেইকাৰণে পেংকল কৰা বুলি ক'ব নোৱাৰিলোঁ আপোনালোক বেয়া নাপাওক আৰু নেক্সট ভিডিঅ' ধামাকা আহি আছে চাব নাপাব দে আৰু আমি কি ধুনীয়া জেগাত পেংকল কৰিছোঁ একদম কি ধুনীয়া বতৰ কৰিছে দে আৰু নেক্সট ভিডিঅ'